হোৱাটছএপত নতুনকৈ সংযোজন হৈছে বিভিন্ন ধৰণৰ এক্সাইটিং ফিচাৰ। গতিকে আজিৰ ভিডিঅ'টোত জানোৱা হওক কি নতুন ফিচাৰ হোৱাটছএপত সংযোজন হৈছে এয়া সম্পূৰ্ণকৈ আজি আমি এই ভিডিঅ'টোত জানোৱা হওক। হোৱাটছএপত প্ৰথম নতুনকৈ সংযোজন হোৱা ফিচাৰটো হৈছে গ্ৰুপ পাৰমিশ্যন। হয়, এতিয়াৰ পৰা আপোনাক কোনো এজন ব্যক্তিয়ে যদি গ্ৰুপত হেড কৰিব বিচাৰে বা আপোনাক যিকোনো এটা গ্ৰুপত সোমাই দিব বিচাৰে তেন্তে আপোনাৰ পৰা এই ব্যক্তিজনে পাৰমিশ্যন ল'ব লাগিব। আপোনাৰ পাৰমিশ্যন অবিহনে এই মানুহজনে আপোনাক যিকোনো এটা গ্ৰুপত এড কৰিব নোৱাৰিব। যেতিয়া যিকোনো এজন ব্যক্তিয়ে আপোনাক হোৱাটছএপৰ গ্ৰুপত এড কৰিব বিচাৰিব তেতিয়া এই ব্যক্তিজনে আপোনালৈ এটা ইনভাইটেশ্যন চেণ্ড কৰিব লাগিব আৰু এই ইনভিটেশ্যনটো চাই আপুনি তাত ইয়েছ বা ন' কৰিব লাগিব। যদি আপুনি ইয়েছ কৰি দিয়ে তেন্তে লগে লগে অট'মেটিকলি আপুনি তেওঁৰ ক্ৰিয়েট কৰা গ্ৰুপত সোমাই যাব আৰু যদি আপুনি এই ইয়েছটো নিটিপি আপুনি ন' টিপি দিয়ে তেন্তে আপুনি এই গ্ৰুপত সোমাই নাযাব। গতিকে হোৱাটছএপ গ্ৰুপবোৰত এতিয়াৰ পৰা আপুনি ওলোৱা সোমোৱা সম্পূৰ্ণ আপোনাৰ ইচ্ছামতে হ'ব। আপুনি যদি ইচ্ছা কৰি বিচাৰে তেন্তে আপুনি গ্ৰুপটোত সোমাব পাৰিব আৰু যদি আপুনি ইচ্ছা কৰে তেন্তে গ্ৰুপটোৰ পৰা ওলাই আহিব পাৰিব। গতিকে এই নতুন ফিচাৰটো বৰ্তমান হোৱাটছএপত উপলব্ধ হৈছে। গতিকে আপুনি এতিয়াই হোৱাটছএপটো আপডেট কৰি লৈ এই নতুন ফিচাৰটোৰ সুবিধা লওক। ইয়াৰ উপৰিও হোৱাটছএপৰ বৰ্তমান বিটা ভাৰ্চনত চলি আছে যে আপুনি যদি এই গ্ৰুপ পাৰমিশ্যনটো সদায় ইয়েছ ন' কৰি থাকিবলৈ মন নাযায় তেন্তে আপুনি আপোনাৰ হোৱাটছএপৰ ছেটিঙত এটা আপুনি ছেটিং কৰি থ'ব পাৰিব যে আপোনাক কোনো এজন ব্যক্তিয়ে যদি বাৰে বাৰে গ্ৰুপটোত এড কৰিবলৈ আপোনাক ৰিকুৱেষ্ট কৰি থাকে তেন্তে আপুনি এই ৰিকুৱেষ্টটো আপুনি বন্ধ কৰি ৰাখিব পাৰিব আৰু আপুনি এই এনেকুৱা ধৰণৰ আমনিৰ পৰা পৰিত্ৰাণ পাব পাৰিব। বৰ্তমান এই ফিচাৰটো লঞ্চ হোৱা নাই, কিন্তু আপোনাৰ বৰ্তমান হোৱাটছএপত এই ফিচাৰটো বিটা ভাৰ্চনত টেষ্টিং হৈ আছে। হোৱাটছএপত নতুনকৈ সংযোজন হোৱা 2 নম্বৰ ফিচাৰটো হৈছে অটো ভইচ মেছেজ প্লে। হয়, এতিয়াৰ পৰা আপোনাৰ হোৱাটছএপত যিকোনো ধৰণৰ ভইচ মেছেজ আহিলে সদায় আপুনি এই ভইচ মেছেজটো ক্লিক কৰি শুনি থাকিব আৰু নালাগে। বৰ্তমান হোৱাটছএপত এনেকুৱা এটা নতুন ফিচাৰ আহিব যোনটো ফিচাৰত আপুনি কোনো ধৰণৰ এটা ছেটিং কৰি ৰাখিলে এই ছেটিঙৰ দ্বাৰা আপোনাৰ ভইচ মেছেজবোৰ অট'মেটিকলি বাজি উঠিব। আপুনি কোনো ধৰণৰ ভইচ মেছেজটো ক্লিক কৰি থাকিব নালাগে, আপোনাৰ ভইচ মেছেজটো অট'মেটিকলি বাজি উঠিব আৰু আপুনি শুনিব পাৰিব। বৰ্তমান এই ফিচাৰটো হোৱাটছএপত অহা নাই যদিও ভিটা ভাৰ্চনত টেষ্টিং চলি আছে। কিছুদিনৰ পিছতে এই ফিচাৰটো হোৱাটছএপত আপোনাৰ প্ৰৱেশ কৰিব। আনহাতে হোৱাটছএপত নতুনকৈ আন এক আহিবলগীয়া ফিচাৰটো হৈছে ফিংগাৰ প্ৰিণ্ট। বৰ্তমান হোৱাটছএপত আপুনি এটা ফিংগাৰ প্ৰিণ্ট লক ফিচাৰ পাব, যোনটো ফিচাৰৰ দ্বাৰা আপুনি আপোনাৰ হোৱাটছএপটো লক কৰি ৰাখিব পাৰিব আৰু আপুনি ফিংগাৰ প্ৰিণ্টেৰে লক আনলক কৰি থাকিব পাৰিব। ইয়াৰ দ্বাৰা আপোনাৰ হোৱাটছএপ একাউণ্টটো সম্পূৰ্ণ সুৰক্ষিত হ'ব আৰু আপুনি সম্পূৰ্ণ ছেফলি এই হোৱাটছএপ একাউণ্টটো ব্যৱহাৰ কৰিব পাৰিব। ইয়াৰ পাছতে শেষত নতুনকৈ আহিবলগীয়া হোৱাটছএপৰ ফিচাৰটো হৈছে ডাৰ্ক কালাৰ। আপুনি বৰ্তমান হোৱাটছএপত নতুনকৈ এটা ফিচাৰ পাব, এয়া ফিচাৰটো হৈছে ডাৰ্ক কালাৰ। আপুনি বৰ্তমান যিহেতু সম্পূৰ্ণ হোৱাইট কালাৰত হোৱাটছএপত চাটিং কৰি থাকে, কিন্তু এবাৰ আপুনি ডাৰ্ক কালাৰটো আপুনি হোৱাটছএপত চাটিং কৰি দি থাকিব পাৰিব। তাৰ বাবে আপুনি কিছুদিন অপেক্ষা কৰিব লাগিব। বৰ্তমান সম্পূৰ্ণ ৰেডি টু মোডত আছে এই ফিচাৰটো, গতিকে আপুনি অপেক্ষা কৰক। আৰু এই ডাৰ্ক কালাৰ আপোনাৰ ফিচাৰটোৰ সম্পূৰ্ণৰূপে ভাল কথাটো সেইটোৱে যে আপুনি হোৱাটছএপটো ডাৰ্ক কালাৰ ফিচাৰ যদি চলায় তেন্তে আপোনাৰ সম্পূৰ্ণৰূপে বেটেৰী কমকৈ খাব বুলি হোৱাটছএপ কৰ্তৃপক্ষই জনাইছে। গতিকে এইবোৰে হৈছে বৰ্তমান হোৱাটছএপত আহিবলগীয়া আৰু বৰ্তমান অহা ফিচাৰসমূহ। আজিৰ ভিডিঅ'টো ইমানেই। পৰৱৰ্তী টেকনিকেল ভিডিঅ'টো চাই থাকিবলৈ আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো ভাল পালে আপুনি লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।